নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গণিত পাঠ লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত চতুৰ্থ শ্ৰেণীৰ নতুন গণিত পাঠ নং 1 আকৃতি আৰু নক্সা এই পাঠটোত থকা ঘনক, আয়তীয় ঘনক, গোলাকৃতি ইত্যাদিৰ বিষয়ে ধাৰণা দিব ওলাইছোঁ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাবাৰ ঘনকৰ বিষয়ে ধাৰণা দিছিলোঁ। তো আজি আয়তীয় ঘনকৰ বিষয়ে ধাৰণা দিব ওলাইছোঁ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দিয়া চলাই বাকচটো দেখিছানে? এইটো এটা আয়তীয় ঘনক। ইয়াতে আমাৰ তল আছে, কাষ আছে, চুক আছে, গোটেইখিনি আছে ইয়াতে। তো এইটো আমাৰ আয়তীয় ঘনকত পৰে। তো আমি প্ৰথমত চুকটো আমি চাই লওঁ কেইটা আছে। ইয়াতে আমাৰ চুকটো আছে 1, 2, 3, 4, 5টা, 6টা, 8টা, 8টা চুক আছে ইয়াতে। তাৰপিছত আমাৰ তলটো আমি চাই লওঁ, তল কেইটা আছে। তলটো 1, 2, 3, 4, এই 5টা, এই 6টা, তাৰমানে 6টা তল আৰু চুক 8টা। এতিয়া কাষটো আমি চাওঁ, কাষ কেইটা আছে। আমাৰ এটা কাষ হৈ গ'ল, ইয়াতে 1, 2, 3, 4টা। তাৰপিছত 5টা, 6টা, 7টা, 8টা, 9টা, 10টা, 11টা, 12টা, কাষ 12টা হৈ গ'ল। তো আমাৰ ঘনক আৰু আয়তীয় ঘনক দুটাৰে একে সমান সমান, কাষ সমান, তাৰপিছত চুকো সমান, তল সমানে আছে। মাত্ৰ এইটো অলপ পাৰ্থক্য আছে। এইটো আমাৰ বৰ্গ আকৃতিৰ কিবাটো ঘনকটো, আৰু এইটো আয়ত আকৃতিৰ আয়তীয় ঘনকটো, এইটো ডিফাৰেঞ্চ। তো আমি ইয়াতে লিখাবলৈ আহিছোঁ। এইটো আমাৰ চুক হ'ল 1, 2, 3, 4টা, 5টা, 6টা, 7টা, 8টা। তো আমি ইয়াতে 8টা চুক লিখিলোঁ। তাৰ তল আমাৰ আছে, তলটো আমাৰ পাঁচ তলটো আমাৰ দেখা নাযায়। তো গতিকে আমি তথাপি লিখাই দি আছোঁ 1, 2, 3, 4, 5টা, আৰু এটা আছে পাছফালে 6টা হৈ গ'ল আমাৰ তলটো। এতিয়া আমাৰ কাষ থাকি গ'ল। কাষটো আছে আমাৰ ইয়াতে চাওঁ আমি 1, ইয়াৰ পৰা 1, 2, 3, 4টা, 5টা, 6টা, 7টা, 8টা, ইয়াত 1, 9টা, ইয়াত আছে 10টা, ইয়াত আছে 11টা, ইয়াত আছে 12টা। তো 12টা হৈ গ'ল আমাৰ কাষ। তো একে সমানে আমাৰ ঘনকৰ লগত আয়তীয় ঘনকৰ একে সমান, চুকো 8টা, তল 6টা, কাষ 12টা। তো এইখিনি হ'ল আমাৰ আয়তীয় ঘনকৰ ধাৰণা। মৰম ল'ৰা ছোৱালীসকল, আজি ইমানতে সামৰণি মাৰিম। ঘৰত ভালদৰে পঢ়িবা, ভালদৰে ভিডিঅ'টো চাবা। সকলোলৈ ধন্যবাদ থাকিল। আকৌ লগ পাম। ধন্যবাদ।